কি কি আনিবা তুমি আজি? হলিক্স আৰু কলগেট আৰু বিস্কুট আৰু গুড ডে গোটেই বিস্কুট কেইটা আনিবা? দুটা মুঠি হৈ যাবগৈ দুটাই। কোৱা হে দোস্ত মই চেপনলে যাম বজাৰ কৰিবলৈ। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ প্ৰথমটো ভিডিঅ'লৈ। বেটাৰ বজাৰ লিষ্টখনটো দেখিলে আপোনালোকে, শুনিলেই। ইয়াকো লৈ যাম। মই একচুৱেলি অকলে যাবলৈ ওলাইছিলোঁ, কিন্তু ঠেন দিলে বোলে ময়ো যাম। প্ৰথমতে ভাবিছিলোঁ 4টা ডেষ্টিনেশ্যন চেপন, খটখটি, মৰাণ আৰু দুলীয়াডিমু, 4টা ডেষ্টিনেশ্যন কভাৰ কৰিম। কিন্তু এতিয়া ৰজা লগত ওলালে যেতিয়া আৰু ইমানকৈ ঘূৰি ফুৰিব নোৱাৰি, এটা ডেষ্টিনেশ্যনে লৈছোঁ আৰু ঘূৰি। খটখটি কি যিটো তাই যাবা নেকি? দুটালৈ যাম। মই তাৱৈলৈ ফোন কৰিছিলোঁ, তাৱৈ ফোন ৰিচিভ কৰাই নাই যে। ভাত পানী খাই ৰেডি, কিন্তু এতিয়া দি দিলে বৰষুণ। বৰষুণত আমাৰ লিটল ৰাইডাৰ একদম ৰেডি যাবলৈ। হেলমেট পিন্ধি, ড্ৰেছ কৰি, জোতা লগাই পুৰা ৰেডি। বৰষুণ দিছে নহয়, কেনেকৈ যাবা এতিয়া? তেনেকৈ নহ'ব নহয়, বৰষুণত তিতিলে তোমাৰ জ্বৰ হ'ব। অলৰেডি তোমাৰ কাহ হৈয়ে আছে, তিতি দিলে বেছিকৈ জ্বৰ হ'ব যে আইতাই গালি দিব। বেটা ক'ত যাবা এতিয়া? চেপন বোলা, চেপন। এইফালে চোৱা, হৈ গ'ল ৰেডি? যাওঁ এতিয়া? ঠিক আছে। চাৰ্ফৰ পেকেট এটা দিবি, আধা কেজি। কলগেট মেক্স ফ্ৰেছ এটা। নাই। গুড ডে বিস্কুট আছে? গুড ডে 2 পেকেট। চেপনৰ পৰা এতিয়া আহি পালোহি ঘৰ, আৰু এতিয়া যাম আমাৰ ঘৰৰ কাষতে এখন ফিল্ড আছে, টিফুক ৰাজহুৱা খেলপথাৰ। তাত যোৱা 6 ছেপ্টেম্বৰৰ পৰা এখন ফুটবল প্ৰতিযোগিতা চলি আছে, আৰু আজি প্ৰতিযোগিতাখনৰ দ্বিতীয়খন ছেমিফাইনেল অনুষ্ঠিত হ'ব 3টা বজাৰ পৰা। গতিকে মই তালৈ গৈ আপোনালোকক তাৰ কিছু দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম। মই ল'ৰাটো ক'লৈ গ'লনো? বেটা পঢ়ি আছা? বোলে আহা, ফুটবল খেল চাবলৈ যাব নি? কাৰ লগত যাবা? তোমাৰ লগত। মোৰ লগত? কেতিয়াকৈ যাবা? এতিয়া যাম।
লাহে লাহে খেলিবি মজা 11 নম্বৰ মজা ভিডিঅ' হৈছে নেকি ভাষাঙিয়ান দুখ পালে মানে ফাটিছে চেলাৰ ওপৰত ফাটিছে দুটা লাগিলে কি লাগিলে হিন্দী শুনি হে হিন্দী শুনি তাত ইংলেণ্ডৰ মানুহ হয় মই মই বেয়াকৈ ফাটিলো ঠাণ্ডা ভালে যাব এইটো আকৌ খাবগৈ এতিয়া নহয় খালি বঢ়িয়া কাম নিদিলে খেল চাই আহি ঘৰ পাই গ'লোহি দিয়ক খেলখন কিন্তু বহুত উত্তেজনাপূৰ্ণ হৈছিলে দেই যদিও খেলখন ছেমি ফাইনেল তথাপিতো চাই পিনে লাগিলে যেন এখন ছেমি ফাইনেল নহয় এখন ফাইনেল মেটচ যিহেতু মই এই ক্ষেত্ৰখনত একেবাৰে নতুন আৰু কেমেৰাৰ সন্মুখত এনেদৰে কথা কোৱাৰ কোনো পূৰ্ব অভিজ্ঞতা নাই সেইকাৰণে বহুতখিনি ভুল ক্ৰুটি থাকি যাব পাৰে সেইখিনি আপোনালোকে আঙুলিয়াই দেখুৱাই মোক কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব তেনেহ'লে আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ ধন্যবাদ